নমস্কাৰ বন্ধুসকল, আজি মই আন এবিধ চাটনি লৈ আহিছোঁ। ইয়াক বনাবলৈ কি লাগিছে কম মই, আৰু ই দেখিবলৈ যেনেকুৱা ধুনীয়া, খাবলৈ তেনেকুৱা সোৱাদে হৈছে। তেন্তে আহক ইয়াক বনাওঁ। ইয়াক বনাবলৈ আমাক লাগিছে লাওৰ ভিতৰত থকা অংশখিনি। মই লাও কাটি ইয়াক ভালদৰে ধুই লৈছোঁ। এয়া মই লাওৰ ভিতৰৰ অংশখিনি উলিয়াই লৈছোঁ, য'ত লাওৰ গুটি থাকে সেইখিনি। আৰু লগতে মই জলকীয়া লৈছোঁ আৰু আদা দুটুকুৰামান লৈছোঁ। এতিয়া প্ৰথমতে মই গেছত কঢ়াইত পানী দি দিলোঁ। পানী দি দিয়াৰ পাছত অলপ উতলি যোৱাৰ পাছত মই ইয়াত এতিয়া লাওৰ অংশখিনি ঢালি দিছোঁ আৰু ইয়াক অলপ লৰাই দিম হাতেৰে। ভালদৰে লৰাই দিয়াৰ পাছত অলপ পানী কমাই দিম, কাৰণ লাওৰ ভিতৰৰ অংশখিনি পানী থাকেই, অলৰেডি ইয়াৰ পৰা পানী ওলাব। সেইকাৰণে মই পানী অকণমান কমাই দিম আৰু এয়া সিদ্ধ হ'ব লাগিব। এতিয়া মই ইয়াত মই কেঁচা জলকীয়া দিছোঁ 6-7টামান, আৰু এয়া একেলগে সিদ্ধ হৈ থাকিব। কিছু সময় সিদ্ধ হোৱাৰ পাছতহে, ভালদৰে পানীখিনি শুকাই যোৱাৰ পাছতহে মই ইয়াক নমাই ল'ম। আৰু মই এতিয়া আধা চামুচমান নিমখ দিলোঁ। এতিয়া ভালদৰে লৰাই দিম। নিমখ দিলে বস্তুখিনি সোনকালে সিদ্ধ হৈ যাব। ইয়াৰ পিছত মই ইয়াক পটাত দিম। যেতিয়া হৈ যাব গোটেইখিনি, মই ভালদৰে লৰাই দি আছোঁ। বস্তুখিনি হৈ থাকিব। গেছ ফ্লেমটো মিডিয়ামত থ'ব। মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব। এয়া আমাৰ হৈ গৈছে, প্ৰায় হৈ গৈছে। এতিয়া ইয়াক নমাই ল'ম আৰু শিলপতাত লৈ ল'ম। আপোনালোকে ইচ্ছা কৰিলে গ্ৰাইণ্ডিঙতো পিহিব পাৰে। মই শিলপতাত লৈ লৈছোঁ আৰু আদা দুটুকুৰামান দি দিছোঁ। এতিয়া ইয়াক পিহি ল'ম। ভালদৰে পিহি ল'ব লাগিব। অলপ পিছল হয়, পিহিবলৈ অলপ অসুবিধা হ'ব। পিহি লৈছোঁ এইখিনি। এবাৰ মই অকণমান পিহি ল'লোঁ, অকণমান বাকী আছে। এয়া পিহি হৈ গ'ল। এতিয়া মই এটা সৰু বাটিত লৈ ল'ম। এয়া বাটিত লোৱা হৈ গ'ল। দেখিবলৈ ইমান ধুনীয়া লাগিছে, দেখিছেই, দেখিবলৈ ভাল লাগিছে। এতিয়া ইয়াত মই অকণমান তেল দিম। আপোনালোকে ইচ্ছা কৰিলে নহৰু পিঁয়াজো দিব পাৰে। ইয়াত মই দিয়া নাই। মই অকণমান তেল দি দিম। মই তেল দি দিলোঁ আৰু এতিয়া এইখিনি মিক্স কৰি ল'ম ভালদৰে। মিক্স কৰি লোৱাৰ পিছত আমি গৰম ভাতৰ লগত খাব পাৰিম। মিক্স কৰা হৈ গ'ল। আপোনালোকেও বনাই চাব ভালদৰে। ধন্যবাদ।